মংগলদৈত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দৰং জিলা সমিতিৰ প্ৰতিবাদ সাব্যস্ত। আজি মংগলদৈত 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দৰং জিলা সমিতিয়ে দেশত বৃদ্ধি পোৱা পেট্ৰল আৰু ডিজেলৰ সামগ্ৰিক মূল্যৰ প্ৰতিবাদত কেন্দ্ৰীয় চৰকাৰৰ ওচৰত প্ৰতিবাদ জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিমূৰ্তি দাহ কৰে। প্ৰতিবাদ কাৰ্যসূচীত পৰিষদীয় কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা ভৱেশ কাকতিৰ উপৰি জিলা সমিতিৰ বিষয়ববীয়া প্ৰতিবাদ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। মংগলদৈৰ পৰা নিকুঞ্জ শৰ্মাৰ ৰিপৰ্ট NE7 আছাম। Hi!